নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ গান্ধী ময়দানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কা বাতিলৰ দাবীত গণগৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত সভাত জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কৃষক নেতা অখিল গগৈকে ধৰি অসমৰ বহু গণতান্ত্ৰিক নেতাৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে আপোনালোকে গ্ৰেপ্তাৰ কৰিছে। মানুহে অবিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক কথা ওলালে, কাৰণ ৰাজনৈতিক কথা যেতিয়া ওলাব তেতিয়াই নেতা হোৱাৰ বাসনাবিলাক জাগৃত হ'ব। মই নেতা হ'ম, ইজনে ভাবিব মই নেতা হ'ম, এই গোটেই সংগ্ৰামখন তল পৰিব, উৎসৰ্জিত হ'ব, আৰু সেইটো আমি বিচৰা নাই। প্ৰথম কথা হ'ল কাখন বাতিল হ'বই লাগিব দেশৰ পৰা, তাৰ পিছত আমি ৰাজনীতি। আপুনি সমৰ্থন কৰিবনে নাই? আছু যি ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে ফেব্ৰুৱাৰীৰ পিছত এটা ৰাজনৈতিক দলত তেওঁলোকে চিন্তা চৰ্চা চলি আছে, আপুনি সমৰ্থন কৰিবনে নাই? যদি হয় কৰিছে মই শুনিলোঁ, কিন্তু আমি আমাৰ বক্তব্যটো দিছোঁ, কাৰণ আমি ভাবোঁ যে ৰাজনৈতিক দল এটা হ'লেও বিভিন্ন যিমান সংগঠন আছে, জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, এই সকলোৰ লগত আলোচনা বিলোচনা কৰি তাৰপিছত এই ধৰণে আগবঢ়াটো বেছি উচিত আছে। আমি একপক্ষীয়ভাৱে আমি এটা ৰাজনৈতিক দল কৰিম, আৰু বহুত শক্তিয়ে কৈ আছে, বিভিন্ন সংগঠনে কৈ আছে ৰাজনৈতিক দল কৰিম। ৰাজনৈতিক দলটো এনেকুৱা বস্তু নহয়, যদি আমি জাতিৰ কাৰণে ফাইট কৰিব খুজিছোঁ, আমি জাতিটোৰ কাৰণে ৰাজনীতি কৰিব খুজিছোঁ, তেতিয়াহ'লে এই ধৰণে একপক্ষীয়ভাৱে এটা ৰাজনৈতিক দল আমি কৰিম বুলি কৈ দিলোঁ, এইটো কিমান বিশ্বাসযোগ্য হ'ব, ৰাইজৰ কিমান গ্ৰহণযোগ্য হ'ব, এই কথাবিলাকো চাব লাগিব। কিন্তু ৰাজনৈতিক দল এটা লাগিব। কেন্দ্ৰৰ ৰাজ্য চৰকাৰে আমাৰ যি ধৰণৰ জনতাৰ প্ৰতিবাদ বা ৰাইজৰ প্ৰতিবাদ, আপোনালোকৰ প্ৰতিবাদ, ইয়াৰ পুনৰ গুৰুত্ব দিয়ে। আন্দোলনবোৰ কেনেধৰণৰ হোৱা নহয়, গুৰুত্ব নিদিয়া নহয়, গুৰুত্ব দিছে, গুৰুত্ব দিয়াটো তেওঁলোকে দেখুৱাব খোজা নাই। যদি গুৰুত্ব নিদিলেহেঁতেন তেতিয়াহ'লে এই যে হত্যাবিলাক চলিছে, এই যে বিলাসীপাৰাৰ পৰা পৰিচিত আন্দোলন